ৰাতিপুৱা মই গা পা ধুই ভগৱানৰ ওচৰত সেৱা জনালোঁ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যাম আমি ঢেকীয়াখোৱা বৰনামঘৰ। সেইকাৰণে মা বমা আমি লগত ওলাইছোঁ। এতিয়া গাড়ীত ধুনীয়াকৈ সোমাই লওঁ, তাৰপৰা এতিয়া গৈ থাকিম আৰু চাই থাকক ভিডিঅ'টো। এতিয়া ওলাইছোঁ ঘৰৰ পৰা, গৈ থাকোঁ। ব'লক আপোনালোকেও আমাৰ লগত ঢেকীয়াখোৱা বৰনামঘৰ চাবলৈ। লগত বমা আমি ক'লৈ যাম? অঁ, আজি গৈ আছোঁ আমি চবেই, চাই থাকক ভিডিঅ'টো। যিহেতু বহুত দূৰ যাব লাগিব, সেইকাৰণে ৰাস্তাতে মানুহটো চেক কৰি ল'লোঁ। ব'লক এতিয়া আগুৱাই গৈ থাকোঁ। পাই গ'লে এতিয়া বামুণবাৰী, এই ভিনীহঁতলৈ অলপ দেৰি ৰখি দিছোঁ, আহিব আৰু এতিয়া হেৰিটো বামুণবাৰী চাই লওক। ভাত পানী নোখোৱাকৈ আহিছিলোঁ যিহেতু ORS পেকেটটো খাই ল'লোঁ। ORS খাই এতিয়া এনাৰ্জি আহি গ'ল। এনাৰ্জি অহাৰ পিছত ভৰিয়ে এক্সেল দবাই দবাই এতিয়া গৈ থাকোঁ। ব'লক, ভিনীহঁত আমাৰ আগে আগে গৈ আছে, আমি পিছে পিছে গৈ আছোঁ। প্ৰায় 14 বছৰ পিছত ঢেকীয়াখোৱা নামঘৰলৈ যাব পাৰে, বহুত ভাল লাগিছে। বেছি ভিডিঅ' বনাই নাথাকি এতিয়া পাই গ'লোহি আমি ঢেকীয়াখোৱা নামঘৰ। তাৰ পাছত সকলোৱে ধূপ চাকি আদি দোকানৰ পৰা লৈ ল'লে আৰু এতিয়া গৈ আছোঁ আমি ঢেকীয়াখোৱা বৰনামঘৰ। সেইটো দেখিছেনে, পালোহি আৰু। ব'লক এতিয়া ডাইৰেক্ট ভিতৰতে দেখাওঁ। দেখিছেনে কিমান মানুহ আহিছে ইয়াত, চাওক মানুহ পূৰা ভিৰ লাগি গৈছে। ইয়াত ভাদ মাহত সকলোৱে আহে। এতিয়া আকৌ ভিতৰলৈ সোমাই আহি চাকি জ্বলোৱা স্থানত পাই গ'লোহি। সকলোৱে নিজৰ আশা পূৰাবলৈ চাকি জ্বলাইছে, ময়ো জ্বলাই ল'লোঁ। আকৌ আহি ভকতসকলৰ মাজত সেৱা ল'লোঁ। এতিয়া আকৌ আমি প্ৰসাদৰ কাৰণে লাইন পাতি ল'লোঁ। প্ৰসাদ লৈ আহি এতিয়া উভতি আহিলোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ কাৰণে বহুত জোৰ ভোক লাগি আছিল। তাৰ পৰা সোমালোঁ এই ধাবাত। ভিডিঅ' কৰি থকা দেখি আইতাহঁতে হাই কৰিলে। অলপ দেৰি বহাৰ পিছতে আহি গ'ল ভাতৰ কাঁহী। এতিয়া খাই লওঁ ভাতটো। যোৰহাট আহিলেও যদি মেইন বস্তুটো দেখাব লাগিব ন সেইখিনি। এতিয়া মেইন বস্তুটো আপোনালোকক দেখাবলৈ গৈ আছোঁ, চাই থাকক। যোৰহাট আহিলে ইয়াত নোসোমোৱাকৈ নাথাকিব, কাৰণ ইয়াত বহুত ধুনীয়াকৈ বনোৱা হৈছে এই মূৰ্তিটো। মূৰ্তিটো বহুত ডাঙৰ, ভিডিঅ'ত সৰু দেখিছে যদিও এইটো বহুত গুণেই ডাঙৰ। একেবাৰে ওচৰত যাব দিয়া নাই, কাৰণ এইটো ষ্টাইলত বনি আছে। তাৰপিছত আহি পালোহি তলাতল ঘৰত। আগতে সোমাইছোঁ যদিও এপাক এনেই সোমাই চালোঁ। গধূলি হোৱাৰ সময় হৈছে, সেইকাৰণে ঘৰলৈ উভতিলোঁ। আহি পালোহি এতিয়া বামুণবাৰী। ভিডিঅ'টো আকৌ ৰাতিপুৱাহে ষ্টাৰ্ট কৰিছোঁ, কিয়নো কালি বহুত দেৰি হৈ গ'ল। ৰাতি 9টামান বাজিলে আৰু ভাগৰো লাগিলে বৰ বেছি, কাৰণ আমাৰ ইয়াৰ পৰা নাহৰকটীয়াৰ পৰা যোৰহাট 150 কিলোমিটাৰমান হ'ব নেকি। সেইটো কাৰণে ভিডিঅ'টোতো বনোৱা নহ'লেই। যেনেকৈ ভাবিছিলোঁ সেনেকৈ মানে ভিডিঅ' বনাম বুলি বনোৱাই নহ'ল ভিডিঅ'টো। আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰি দিছোঁ, চাই থাকিব আগলৈ।